হাই ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালেই। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইটো 2023 বৰ্ষৰ প্ৰথমটো ব্লগ হ'ব, সেয়ে ভাবিলোঁ আজি মোৰ দিনৰ ভাগত মই কি কৰোঁ আপোনালোকৰ ওচৰত দেখাওঁ। তো মোৰ ৰাতিপুৱাটো আৰম্ভ হয় ৰাতিপুৱা 5:30 বজাতে, কাৰণ মোৰ এটা থাইৰয়ডৰ মেডিচিন আছে, সেইটো ল'ব লাগে মানে ব্ৰেকফাষ্টৰ 2 ঘণ্টাৰ আগত। সেইবাবে মই ৰাতিপুৱাই উঠি মেডিচিনটো লৈ আকৌ অলপমান শুই দিওঁ। এয়া ভগৱানৰ গান এটা লগাই দিনটোৰ শুভ আৰম্ভণি কৰিছোঁ। ভগৱানক সদায় কওঁ যে কিবা যদি ভুলভ্ৰান্তি কৰিছোঁ ক্ষমা কৰি দিবা আৰু সকলোকে ভালে ৰাখা। ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই ধুনীয়াকৈ গৰম পানী দুগিলাচ খাই লওঁ। তাৰপাছত একাপ ষ্ট্ৰংকৈ কফি খাওঁ, যাতে ভাগৰ চাগৰ নাথাকে। আৰু ঠাণ্ডা যিহেতুকে লাগেই, সেইবাবে গেছতে অলপমান হাতকেইখনো সেকি লওঁ। এই ৰ'ব তাই উঠিলেই। তাইৰ এটা আকৌ অভ্যাস আছে, ৰাতিপুৱা বিচনাৰ পৰা উঠিয়ে মানে মই কোলাত ল'বই লাগিব এবাৰ। ইমান ঠাণ্ডা লাগে ৰাতি হ'লে, আমি 3খনকৈ কম্বল ল'বলগীয়া হয় দুইজনীয়ে। এখন তলত পাৰি লওঁ আৰু ওপৰত 2খন। গুৱাহাটীত আমি মাক জীয়েকেই থাকোঁ। তেখেত থাকে বেলেগত, চাকৰি সূত্ৰে কোৱাৰ্টাৰত থাকিবলগীয়া হৈছে।
আজিকালি অলপমান মনৰ শান্তিৰ বাবে মেডিটেশ্যন কৰিবলৈ লৈছোঁ। বেছি সময় নহয়, মাথো 15 মিনিট। ঘৰৰ কামখিনি ফটাফট কৰি তাইক আনিবলৈ সময় হৈ গ'ল। স্কুলৰ পৰা আনিবলৈ গ'লে হাতত 10 টকা এটা নিবই লাগিব। 10 টকাই লৈ যাওঁ, কাৰণ বেছি লৈ গ'লে বেছিকৈ খাব বিচাৰিব যেন, আৰু বেছিকৈ খোৱাটোতো বেয়াই, কিন্তু নিদিলেও মনটো বেয়া লাগে, তেনেকুৱা হয়। সেইবাবে ঘৰৰ ফ্ৰণ্টতে এখন দোকান আছে। দোকানখন থকা বাবে স্কুলৰ পৰা আহিলে সেই দোকানখনত জঁপিয়াই নাযায়। ঠেহ লাগিছে, বেলুন এটা লাগে, এতিয়া ঠেনঠেনাই আছে। আইতাকে সেই ভাড়াঘৰত পৰাই এটা আনি। আজিকালি যিহেতুকে ৰাতিপুৱা ঠাণ্ডা পৰিছে, সেইবাবে স্কুলৰ পৰা আহিহে গাটো ধুৱাওঁ। এতিয়া পুটুককৈ ভাতকেইটা বনাওঁ আৰু তাইক খুৱাই কেনে খুৱাই দিওঁ। মাজতে মোৰ থাইৰইড অভাৰ হৈ গৈছিলে, সেইবাবে মানে স্কিনৰ প্ৰব্লেম হৈছিল আৰু বহুত বেছি ক্ষীণাই গৈছোঁ। সেইবাবে মই স্কিনৰ কাৰণে চাফিটো খাই আছোঁ আৰু বহুত বেছি ইম্প্ৰুভমেণ্ট পাইছোঁ, সেইবাবে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। স্কিনত কিবা এটা হ'লে আৰু মনটো বহুত মানে কিবা কিবি লাগি থাকে, বহুত ডিপ্ৰেশ্যন টাইপো হৈ যায় স্কিনৰ কিবা হ'লে। সেইবাবে কেইদিনমানৰ পৰা স্কিনত অলপমান কিবা কিবি ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি আছোঁ, তাকে আপোনালোকৰ ওচৰত দেখাওঁ। এয়া ৰাতিয়ে গাখীৰৰ যোনখিনি চামনি আছে সেইখিনি ৰাখি থৈ দিওঁ, আৰু অকণমান বেচন আৰু তাতে এচিকুটমান হালধি দি গোটেইখিনি ধুনীয়াকৈ মিহলাই মুখত লগাওঁ। পোন্ধৰ মিনিটমান ৰখাৰ পাছত স্কিনখন অকণমান টানি ধৰাৰ নিচিনা লাগিব, তেতিয়া পানীৰে ধুনীয়াকৈ মাছাজ কৰি কেনে ধুই দিব। বেচন, হালধি আৰু গাখীৰৰ এইটো মিশ্ৰণ সকলোৱে সদায় লগাই চাগে, এইটো আৰু নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, তথাপিও মই এনেই কৰোঁ যিহেতুকে, সেইবাবে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। মুখত টোনাৰ অলপমান, চিৰাম অলপ আৰু এনেই মইশ্চাৰাইজাৰ লগাই কেনে মোৰ স্কিনৰ কেয়াৰটো ইয়াতে ফিনিছ কৰিলোঁ। এই ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নিশ্চয় কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'ত ৰেগুলাৰ হ'বলৈ চেষ্টা কৰিম।